হাই গুড মৰ্ণিং এভৰিৱান। আজি হৈছে ডে 4। সিদিনাখন যে দেখাইছিলোঁ আমাৰ ঘৰৰ ওচৰৰ দাদাজন আহিছিলে ৱাইফক লৈ, তেওঁৰ আজি ডেলিভাৰী আছে। তেওঁ অলপ আগত এতিয়া ফোন কৰিলে, মই তেওঁৰ লগত পেইন কেবিনৰ কাম এটাত এতিয়া ওলাই যাওঁ। তেওঁৰ লগত কামবিলাকত লাগি থাকোঁতে মোৰ লগৰ সখীজনে ফোন কৰিলে যে তেওঁ মোৰ ইয়ালৈ আহি আছে, তেওঁৰ মেডিকেল কাম এটাত অৰুণাচললৈ যাব। সেইবাবে ILP বনাবৰ কাৰণে আমি কিমিনলৈ গ'লোঁ। কিমিনত গৈ গম পালোঁ যে ILP টুৰিষ্ট পাৰ্মিটৰ কাৰণে ILP অফিচত দিয়া নাই, সেইটো অনলাইন কৰিব লাগিব। টুৰিষ্ট পাছটো ইয়াত অফিচত নিদিয়ে, সেইটো অনলাইন ল'ব লাগিব বুলি কৈছে। পইচা বেংক এটা খাম আৰু একো নাই। কিমিনত গৈ আমাৰ এই অৱস্থা হ'ল। কিমিনৰ ADC অফিচৰ পৰা আমি দুখ মনে হাঁহি হ'লেও ওলাই গুচি আহিলোঁ। আহি থাকোঁতে বাটতে জহিঙৰ বাগানৰ পৰা অলপ ফল মূল লৈ আহিলোঁ। আহি আমি অলম'ষ্ট 1:30 মানত পালোঁ। লগত ওলাই মেলি আকৌ মই মোৰ 2টা বজাৰ পৰা ইভিনিং শ্বিফ্ট ডিউটি আছিলে, ডিউটিলৈ বুলি আহিলোঁ। ডিউটিত সোমাই ডিউটিত থকা কামবিলাক ফটাফট কৰি ল'লোঁ। আজি গৰম বহুত আৰু ডিউটিটো কাম বহুত বেছি নাছিলে, যিমানখিনি আছিলে ফটাফট কৰিলোঁ। তাৰপিছত ডিউটিৰ পৰা ওলাই আমি দুয়োটাই ওলাই গ'লোঁ। গৰম বেছি হোৱাৰ কাৰণে কুঁহিয়াৰ ৰস খালোঁ দুটাই। ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি ইনষ্টাগ্ৰাম আৰু ফেচবুকত চাই আছে তেন্তে মোক ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ এভৰিৱান, বাই বাই।